নমস্কাৰ আপোনালোক সকলোকে অৰুণিমাছ ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই এটা ভিডিঅ' লৈ আহিছোঁ। সেইটো হৈছে ঘৰতে কেনেকৈ আমি ফেচিয়েল কৰিব পাৰোঁ পাৰ্লাৰ নোযোৱাকৈ। এতিয়াতো সৰস্বতী পূজা আহি আছে, চবেই এতিয়া পাৰ্লাৰ যাব। পাৰ্লাৰ নগৈও আমি কেনেকৈ ঘৰতে মুখখন অলপ ভাল কৰিব পাৰোঁ সেয়া আজি দেখাম ভাবিছোঁ। মই মানে আগতে ময়ো পাৰ্লাৰ গৈছিলোঁ, কিন্তু কেঁচুৱা হোৱাৰ পিছততো যাব নোৱাৰা হ'লোঁ। সেইবাবে ঘৰতে মই এনেকৈ ঘৰুৱা সামগ্ৰীয়ে ফেচিয়েল কৰোঁ। আজি ভাবিলোঁ আপোনালোককো দেখাই দিওঁ মই কেনেকৈ ফেচিয়েল কৰোঁ ঘৰৰ ঘৰুৱা সামগ্ৰীৰে। সেইবাবে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আমি কি কৰিম জানানে? এয়া পিঠাগুড়ি অলপ লৈছোঁ। তাৰপিছত পিঠাগুড়িত এইটো বিলাহী, কাৰণ গেষ্ট্ৰিক থাকিলে বিলাহী গুটিটো এনেও নাখায়, সেইবাবে এনেকৈ বিলাহী গুটিটো ইয়াত দি, বিলাহীটো আপোনালোকে পিছত চব্জিত দিব পাৰিব, পেলাই দিব নালাগে। এইটো এনেকৈ বিলাহী গুটিটোৱে সৈতে এইদৰে ভালকৈ সানি ল'ব। চব এনেকুৱা হৈছে। এতিয়া সানি স্ক্ৰাব কৰিম এইদৰে লাহে লাহে। আগতে পাৰ্লাৰ গৈছিলোঁ, কিন্তু এতিয়াতো যাবলৈ সময় নহয় ল'ৰাটোৰ কাৰণে। সেইবাবে ঘৰতে কেতিয়াবা সদাকে ওপৰলৈ টানিব। এই নাকৰ গুৰিটোত এইদৰে এনেকৈ কৰি এনেকৈ লাহে লাহে, কাৰণ নাকৰ গুৰিটোত অলপ ক'লা ক'লা দাগ থাকে যে, তেতিয়া অলপ যায়। এইদৰে ওঠৰটো আপোনালোকে এনেকৈ এনেকৈ কৰিব পাৰে। এনেকৈ কৰিলে হ'ব। এনেকৈ ওপৰলৈ টানি এইদৰে এনেকৈ টানি কৰিলে হ'ব। চকু গুৰিটোত খালি অলপ লাহে লাহে কৰিব লাগে। ল'ম আমি এনেকৈ কৰি এনেকৈও কৰিব পাৰে। তেতিয়া হাতকেইখনো চাফা হ'ব, নখকেইটা চাফা হ'ব। এইদৰে অলপ টাইম মাছাজ কৰিব লাগিব। 10 মিনিটমান কৰিব পাৰিলেতো আৰু ভাল। আৰু লগতে অলপ বাচি যদি থাকে তেতিয়া হাতকেইখনতো এনেকৈ কৰি ল'ব। বাতি এটাত পানী অলপ লৈ এনেদৰে কাপোৰ এখন, কটনৰ কাপোৰ এখন লৈ এনেকৈ ডিঙিটো ভালদৰে মোহাৰি ল'ব। মুখখন ধুই ল'লেই হয়, খালি ডিঙিটো ধুলেতো গোটেই কাপোৰ তিতি যাব। সেইবাবে মাছাজ কৰিম মুখখন। এইডাল এল'ভেৰা জেল, এয়া এল'ভেৰা জেল লৈ ল'লোঁ মই। ইয়াত এতিয়া আমি কি কৰিম জানেনে? অলপমান এনেকৈ মিলাই দিম, মাছাজ কৰি ল'ম মুখখন। মাছাজ কৰি ল'ম। পিঠাগুড়ি 2-এটা থাকিব। সদায় গা ধোৱাৰ আগত কৰিলে ভাল, তেতিয়া ভালকৈ ধুই ল'ব পাৰিব। আৰু এতিয়া আমি পেকটোৰ কাৰণে বেচন, দৈ আৰু হালধি আৰু ইয়াত অলপ গোলাপ জল মিক্স কৰিম। ডিঙিটো সানি ল'ম, কাৰণ হাতখনো অলপ কেয়াৰ ল'ব লাগে।
বা হাতখনটো কেয়াৰ নহয়, সেইবাবে মুখখন যদি আপোনালোকে কেয়াৰ কৰে তেতিয়াহ'লে হাতখনতো এনেকৈ লগাই ল'ব। সেয়া চব মুখখন শুকালে এতিয়া মই কি কৰিম জানেনে, এনেকুৱা সৰু টাৱেল এখন ল'ব, সৰু টাৱেলখনে এনেকৈ ভিজাই দিব মুখখন, ভালদৰে ভিজাব। তাৰপিছত এতিয়া কোমলিব নহয় বস্তুটো, ভিজোৱাৰ পিছত আপোনালোকে ভালদৰে এনেকৈ মোহাৰি দিব। চাব যোন জেগাত মানে অকণমান টান হৈ থাকে সেইটোত ভালদৰে ভিজাই ল'ব কাপোৰখন। তাৰপিছত এনেকৈ লাহে লাহে মোহাৰি দিব, নহ'বা মানে ধুলে ঘপককৈ নাযায় আৰু মুখখন বেছিকৈ ঘঁহি দিলে দুখ পাব। সেইবাবে এনেকৈ ভিজাই এইদৰে মোহাৰিব লাগে। এইদৰে লাহে লাহে, যদি ক'ৰবাত টাইট হৈ আছে বুলি গম পায় তাত আৰু অকণমান এনেকৈ টাৱেলখন আকৌ তিয়াই সেই জেগাটোত এনেকৈ দি এনেকৈ থেপথেপাব, তাৰপিছত মোহাৰি দিব। এইদৰে ভালকৈ মোহাৰি ল'ব। এতিয়া দেখিছেনে মুখখন আগতকৈ অলপ হ'লেও চাফা হৈছে। এইদৰে আপোনালোকে সপ্তাহত 3 দিনৰ মূৰে মূৰে কৰিব পাৰিলেতো ভালেই, খালি 3 দিন 4 দিনৰ মূৰে মূৰে কৰি থাকিলে বহুত ভাল ৰিজাল্ট পাব। এতিয়া মোৰ মুখখন ভালদৰে ধুই ল'লোঁ। এতিয়া যিহেতু মোৰ গাটো গোটেই টপ চপ তিতি গৈছে, সেইবাবে আকৌ গা ধুব লাগিব। ঠাণ্ডাত গা ধোৱা বুলি ক'লে বেলেগ এলাহ লাগে আৰু এবাৰেই যেন ধুওঁ, আকৌ এতিয়া ধুব লাগিব। সেইবাবে আপোনালোকে ধুই অলপ গোলাপ জল থাকিলে সানিব, নাথাকিলে আপোনালোকে যি ক্ৰীম সানে মুখত সেয়া সানিব। আজিলৈ আহিছোঁ। আকৌ পুনৰ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোক লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, আকৌ পুনৰ আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে।